ভগা এনেকুৱা ডিমবোৰ দেখিলে সৰুতে নাখাওঁ মানে মায়ে সদায় খোৱা দেখিছিলোঁ আৰু এতিয়া সেইটো ষ্টেপত আমি আছোঁ মানে আমি এনেকুৱা ডিমবোৰ খাব লগা হয়নে সময়বোৰ তেনেকৈ গৈ আছে এইবোৰতে প্ৰমাণ আৰু আজি বনাইছিলোঁ একেবাৰে ইজি এখন এগ কাৰী যিহেতু মোৰ এগ কাৰীবোৰ মোৰ পেজত আপোনালোকে খুব চাই খুব মৰম দিয়ে ভাল লাগে কেতিয়াবা এনেকৈ বনাই খুব ভাল লাগে চাবচোন এখনকৈ চবেই খোৱা আৰু বিশেষকৈ দিনত ল'ৰা ছোৱালীবিলাক স্কুলৰ পৰা আহি কিবা এটা খাব বিচাৰে আৰু সিহঁতে ডিম খাই ভাল পায় সেইবাবে মই এনেকৈ ডিম আলু বিলাহী একেলগে বইল কৰি ল'লোঁ এতিয়া কেৰাহীখনত অকণমান ফ্ৰাই কৰি ল'ম মানে ডিমটো মই বেছি ফ্ৰাই নকৰোঁ আপোনালোকে যিসকলে মোৰ ডেইলি ভিউৱাৰ্ছ জানেই মানে ডিমৰ টেষ্টটো কমি যায় সেইবাবে অকণমান লৰাই ল'লোঁ আৰু বইল বিলাহীকেইটা এইদৰে সেই ডিমৰ প্লেটখনতে নিমখ হালধি সানি থৈ তাতে অকণমান ভাঙি ল'লোঁ এতিয়া তেলতে অকণমান দি দিছোঁ পাঁচফোৰণ মই পিঁয়াজ ব্যৱহাৰ কৰা নাই ইয়াতে এতিয়া মই দি দিছোঁ বিলাহীকেইটা তেলতে ভালকৈ ভাঙি ল'ম নহ'লে বিলাহীটো যে টুকুৰা টুকুৰা হৈ দিলে বৰ বেয়া লাগে এতিয়া কাচ্চি মিৰ্চ পাউডাৰ আৰু অলপমান হালধি দি দিছোঁ মই মছলা একো ব্যৱহাৰ কৰা নাই সেয়া এতিয়া বইল আলুখিনি তাতে দি ল'ম আৰু কেতিয়াবা ধৰক চব বস্তু বনোৱা পদ্ধতি বেলেগ বেলেগ কেতিয়াবা এই বইল আলুখিনি তেলত ফ্ৰাই কৰি লওঁ পিছে পিচকৈ সেইটো টেষ্টটো খুব ধুনীয়া হয় মই তেনেকুৱা ৰেচিপি এটা দিম বাৰু আৰু মেইন বস্তুটো থাকি গৈছিলে মানে নিমখ প্ৰথমতে যে মই হালধি আৰু কালাৰ দি দিলোঁ সেইবাবে নিমখটো পিছতহে দিছোঁ আৰু এতিয়া ধুনীয়াকৈ গোটেইখিনি মিক্স কৰি ল'ম আৰু মোৰ অলপমান আছিলে গ্ৰীণ মটৰ তাতে মই দি দিলোঁ দি এতিয়া ঢাকনখন মাৰি থৈ দিম কমেও 20 মিনিটমান মিডিয়াম ফ্লেমত ৰাখি থৈ দিম মানে ভালকৈ উতল আহি যাতে গোটেইখিনি মিক্স হৈ যায় আৰু আপোনালোকৰ এনেকুৱা এগ ৰেচিপি যদি আছে একেবাৰে শ্বৰ্টকৈ মোক কমেণ্ট বক্সত জনাব দেই মই ট্ৰাই কৰিম আপোনালোকক দেখাবলৈ ট্ৰাই কৰিম সেই ৰেচিপিটো আৰু এয়া ঢাকনখন দাঙি চালোঁ দেখিছেনে ধুনীয়াকৈ সিজি গৈছে যিহেতু সিজি মানে কি আৰু আলুখিনিতো 90% সিজাই আছিলে খালি কাৰীটো খুব ধুনীয়াকৈ মিলিব দিছিলোঁ আৰু হৈ গৈছে এতিয়া মই তাতে বইল ডিমকেইটা দি দিলোঁ দিলৈ লৰাই লৈ অকণমান মিক্স হ'বৰ বাবে গৰম মছলা আধা চামুচ ওপৰতে দি দিলোঁ তাৰপাছত এতিয়া মই ঢাকনখন মাৰি থৈ দিম আকৌ 15 মিনিটমানৰ বাবে একেবাৰে ল' ফ্লেমত তেতিয়া ধুনীয়াকৈ মছলা গোন্ধটো আহিব আৰু তৰকাৰীখন ঘন হ'ব সোৱাদটো খুব বেছি ধুনীয়া হয় এনেকৈ বনালে আৰু এয়া দেখিছে নহয় মিলি গ'ল লগতে ঢাকন মাৰি থৈ দিলোঁ আৰু এয়া চাওক ফাইনেল আৰু ভাল লাগিছেনে জনাব দেই যদি ভাল লাগিছে এটা কমেণ্ট কৰিব আপোনালোকৰ কমেণ্টবোৰ মই চাই থাকোঁ নহয় আৰু যিমান পাৰোঁ মই সিমান ৰিপ্লাই কৰিবলৈ চেষ্টা কৰোঁ আপোনালোকে বহুত ধুনীয়া ধুনীয়া কমেণ্ট দিয়ে তাৰ বাবে মোৰ ফালৰ পৰা বহুত বহুত ধন্যবাদ